ড্ৰাগছ মাফিয়াৰ যিটো আপোনালোকে মিছন চলাইছে ইণ্টাৰনেশ্যনেল এটা লিংক আছে এইটো একচুৱেলি মিছন বুলি ভাবিব নালাগে এইটো আৰক্ষীৰ এটা দৈনন্দিন কৰ্তব্য এইকেইটা দিন এইটো এটা দৈনন্দিন কৰ্তব্য আৰু আপোনালোকে দেখিব যে অসমত আমি কনষ্টেণ্টলি এগেইনষ্ট ড্ৰাগছ আমি কাম কৰি থাকিম বহুত ফেমিলি নষ্ট হৈ গৈছে ড্ৰাগছৰ কাৰণে চ' এইটো আমি এটা কৰ্তব্য বুলি লৈছোঁ আৰু এই বিষয়ে কিছু ঘোষণা আমি কৰিম কিন্তু 9-10 তাৰিখলৈকে মই অলপ অপেক্ষা কৰিছোঁ বহুতখিনি ইনফৰমেশ্যন অসম আৰক্ষীয়ে গেডাৰ কৰি আছে কামো কৰি আছে দুজনকৈ ড্ৰাগছ মাফিয়াৰ ভৰিত গুলি পৰ্যন্ত লাগিছে তেওঁলোকে পলাব চেষ্টা কৰোঁতে বা আৰক্ষীক ওলোটা আক্ৰমণ কৰিব খোজোতে গতিকে এইটো ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছো আৰু 9-10 তাৰিখে আপোনালোকক এই বিষয়ে মই আৰু কিছু আজি অসমত যদি অসম পুলিচে ভাল কাম কৰে ড্ৰাগছ থাকিব নোৱাৰে গতিকে বহুত ডাঙৰ মইতো মুখ্যমন্ত্ৰী গতিকে মই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বহুত যাব মোৰ প্ৰয়োজন নাই বা মই নাযাওঁ কিন্তু মোৰ সৰু এটা বিশ্বাস যে অসম আৰক্ষীয়ে যদি এক্টিভলি কাম কৰে অসমত ড্ৰাগছ নাথাকিব তাৰ মাজত নাথাকিব বুলি কওঁতে কিবা কিবিটো অলপ চলপ চলিব কিন্তু লাৰ্জলি আমি নোহোৱা কৰি দিব পাৰিম